নমস্কাৰ, মই সুচেন্দ্ৰ শইকীয়া। মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ত্ৰিকোণমিতি চেপ্টাৰটো কেনেকৈ অজু কৰিব পাৰি তাৰ ওপৰত দিয়া টিপছবোৰ গ্ৰহণ কৰক আৰু লগতে ছাত্ৰ ছাত্ৰীসকল উপকৃত হওক। বলক এতিয়া আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় মোৰ আগৰ ভিডিঅ'ত ত্ৰিকোণমিতিৰ 3টা পাৰ্ট চাইছা। আজি মই চতুৰ্থটো পাৰ্ট আৰম্ভ কৰিবলৈ ওলাইছোঁ। এই চতুৰ্থ পাৰ্টত তোমালোকে অনুশীলনী 8.1ৰ কেইটামান সমাধান দেখিবলৈ পাবা বা মই শিকাবলৈ ওলাইছোঁ। তোমালোকে এইকেইটা ভালদৰে শিকি ল'বা। প্ৰথমতে মই অনুশীলনীলৈ সোমোৱাৰ আগতে তোমালোকক এটা কথা কৈ লওঁ যে যেতিয়া তোমালোকক এটা চাইন ধৰি লোৱা, এনেকৈ কৈছে যে চাইন এ, ধৰি ল'লোঁ এনেকৈ কোৱা হৈছে চাইন এৰ মান উলিয়াবলৈ দিছে তোমাক। তেতিয়া তুমি এটো হৈছে এটা কোণ, গতিকে এ কোণক লৈ কৰিব লাগিব। তেতিয়া যদি এ বি চি ত্ৰিভুজ হয়, এটা কথা মন কৰিবা, এ বি চি ত্ৰিভুজ হয় তেতিয়াহ'লে কিন্তু কোণ এটো ইয়াত থাকিব লাগিব, মানে ভূমিৰ লগত সংলগ্ন হোৱাকৈ সি সূক্ষ্ম কোণ হ'ব। আৰু এইটো 90 ডিগ্ৰী, সেইটো জানাই যে ত্ৰিকোণমিতিৰ প্ৰতিটো অংকই 90 ডিগ্ৰী ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। গতিকে এই কোণটো ইয়াত ভূমিৰ লগত সংলগ্ন হৈ ইয়াত জি থাকিব পাৰে, বি থাকিব পাৰে, ইয়াত চি থাকিব পাৰে, সেইটোৰ লগত কথা নাই তোমাৰ। কিন্তু এইডাল তেতিয়া বি হ'ব, এইডাল পি হ'ব আৰু এইডাল এইচ হ'ব। আকৌ কৈছোঁ যে যদি তোমালোকৰ এনেকৈ লিখা আছে যে চাইন চি ইজুকেল কিমান উলিয়াব লাগে, তেতিয়া তোমাক চি কোণক লৈ উলিয়াবলৈ কোৱা হৈছে। গতিকে তুমি যদি ভুল হয়, যদি তোমালোকৰ ভুল লাগে, মানে এইটো ত্ৰিভুজত যদি তোমালোকৰ ভুল লাগে তেনেকৈ বি কোণডাল হ'ব, তেতিয়া তোমালোকে এটা কাম কৰিবা যে চিটো তোমালোকে ইয়ালৈ আনি ল'বা। ইয়ালৈ আনি কিন্তু বি চেঞ্জ কৰিব নোৱাৰিবা। বি যিহেতু 90 ডিগ্ৰী আছে, বি ইয়াতে থাকিব, এইটো ইয়াত যাব। মানে এইডাল তেতিয়া বি হ'ব, বি চিডালহে বি হ'ব, এইডাল পিলৈ যাব এ বি, আৰু এইচডাল একেডালেই থাকিব, এ চিয়ে থাকিব। এই কথাটো কিন্তু প্ৰথম মই তোমালোকক অনুশীলনীলৈ সোমোৱাৰ আগতে এই কথাটো কৈ লৈছোঁ। কেতিয়াবা চাইন পি বুলিও কয়, চাইন যদি পি বুলি কয় তেতিয়া পি কোণক লৈ যদি ত্ৰিভুজ কি বুলি কৈছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। তোমাক হয়তো ত্ৰিভুজ পি কিউ আৰ বুলি ক'ব পাৰে, তেতিয়া পি কোণক লৈ উলিয়াবলৈ ক'ব পাৰে। তেতিয়া তোমাৰ এইটো আকৌ দেখাইছোঁ মই, পি কোণটো ক'ত থাকিব, ভূমিৰ লগত সংলগ্ন। যদি 90 ডিগ্ৰী কোণটোক কৈছে তোমাৰ সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। কিউ যদি 90 ডিগ্ৰী কৈছে ইয়াত তেতিয়াহ'লে কোনটো আহিব, আৰটো আহিব। এইডাল তেতিয়া বি হ'ব, এইডাল পি হ'ব আৰু এইডাল এইচ হ'ব। এই কথাটো কিন্তু প্ৰথম তোমালোকে মন কৰি ল'বা। এতিয়া মই অনুশীলনী তোমালোকক মই এটা উদাহৰণ কৰি দেখুৱাইছোঁ, চাই যাবা তোমালোকে। প্ৰথমটোৱে মই কৰি দেখুৱাইছোঁ। ইয়াতে প্ৰথমটোত তোমালোকৰ লিখিছে কি, ত্ৰিভুজ এ বি চিৰ ত্ৰিভুজৰ বি কোণ সমকোণ। ইয়াত কি কৈছে, বি কোণটো সমকোণ। তেতিয়া আমি এটা ত্ৰিভুজ এ বি চি ত্ৰিভুজৰ আমি বি কোণ সমকোণ বুলি কোৱাৰ লগে লগে মই ইয়াত বি কোণটো আনিম, বি কোণ সমকোণ। তাৰ পৰা কৈছে কি, এ বি ইজুকেল টু 24 চেণ্টিমিটাৰ, বি চি ইজুকেল টু 7 চেণ্টিমিটাৰ হ'লে তলত দিয়াবিলাক উলিওৱা। কি উলিয়াবলৈ কৈছে, মই 1 নম্বৰটো কৰি দেখাইছোঁ তোমালোকক। চাইন এ আৰু কছ এৰ মান উলিয়াই দিবলৈ কৈছে। চাইন এ, তেতিয়াহ'লে মই এ উলিয়াবলৈ কোৱাৰ কাৰণে মই এটো ইয়াত লিখি দিলোঁ। ত্ৰিভুজ এ বি চি বুলি ক'লে কিন্তু এটো ইয়াত লিখি নিদিবা, এটো ইয়াত লিখিবা। তেতিয়া এ বি ওপৰলৈ কি হ'ল, চি। এই ত্ৰিভুজটো এনেকৈ কৰিবা। তেতিয়া এইডাল বি হৈ গ'ল তোমাৰ কাৰণে, এইডাল পি হৈ গ'ল আৰু এইডাল হৈ গ'ল কি, এইচ। এতিয়া মোক দিয়া আছে, মই 1 নম্বৰৰ 1টো কৰি দেখাইছোঁ। দিয়া আছে এ বি ইজুকেল টু 24 চেণ্টিমিটাৰ, বি চি ইজুকেল টু 7 চেণ্টিমিটাৰ। কি উলিয়াবলৈ ক'লে তোমাক, চাইন এ ইজুকেল কিমান উলিয়াব লাগে তুমি, আৰু কছ এ ইজুকেল কিমান উলিয়াব লাগে। এতিয়া মই প্ৰথমতেই এ বিডাল দিয়া আছে, এইডাল 24 দিয়া আছে আৰু বি চিডাল দিয়া আছে। মই এ চিৰ মানডাল উলিয়াই ল'ব লাগিব। এ চিৰ মানটো মই কেনেকৈ উলিয়াম, পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পেলাই উলিয়াম। নাও ত্ৰিভুজ এ বি চিৰ পৰা পাইথাগোৰাছৰ সূত্ৰ যদি সেইটোত ব্যৱহাৰ কৰোঁ তেতিয়া কি হ'ব, এ চি স্কোৱাৰ কৰ্ণ স্কোৱাৰ ইজুকেল ভূমি স্কোৱাৰ এ বি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ মানে বি চি স্কোৱাৰ। তেতিয়া ইয়াত আমাৰ কি আহিব,
AC স্কোৱাৰ ইজ ইকুৱেল টু AB মানে তোমাৰ কিমান হ'ব 24 স্কোৱাৰ 24ক স্কোৱাৰ কৰিলে কিমান হ'ব 576 প্লাছ BC স্কোৱাৰ BC মানে 7ক স্কোৱাৰ কৰিলে কিমান হ'ব 49 তেতিয়া AC স্কোৱাৰ ইজ ইকুৱেল টু কিমান হ'ব 625 AC ইজ ইকুৱেল কিমান হ'ব 625ৰ তুমি এইফালে যদি স্কোৱাৰটো উঠাই দিয়া এইফালে বৰ্গমূল বহিলে 625ৰ বৰ্গমূল কিমান 25 এতিয়া আমাৰ হাতত AC ডালৰ মানটো ওলাই গ'ল মানে AB আৰু BC আছিলেই এতিয়া AC ডালৰ মানটো আহিলে এতিয়া মই কি উলিয়াম sin A বুলি কোৱাৰ লগে লগে মই আগতে সূত্ৰ টিক্স দি থৈছিলোঁ তোমালোকক যে sin A বুলি কোৱাৰ লগে লগে sin বুলি কোৱাৰ লগে লগে মই ক'লৈ যাব যে শিৱ পাৰ্বতীজ হাজবেণ্ড মানে P/H P মানে কি আছিলে P মানে হৈ গ'ল BC H মানে কি AC ইয়াত এতিয়া তুমি মানকেইটা বহুৱাই দিয়া BC মানে কিমান আহিলে 7 আৰু AC মানে কিমান আহিছে 25 তেনেকৈ তোমাক উলিয়াবলৈ দিছিলে cos এইটো মনত আছেনে সূত্ৰটো তোমালোকৰ সূত্ৰ আছিলে cos বুলি কোৱাৰ লগে লগে আমি ক'লৈ যাম কলিং বেল হেংগিং মানে বেল বি আৰু হেংগিঙৰ কাৰণে H গতিকে B মানে কি আহিব B বুলি কোৱাৰ লগে লগে তোমাৰ আহিলে AB আৰু H বুলি কোৱাৰ লগে লগে তোমাৰ কি আহিলে AC গতিকে AB মানটো তুমি বহুৱাই দিয়া AB ৰ মান আছিলে 24 আৰু AC 25 হৈ গ'ল আমাৰ সমাধান আজিৰ ভিডিঅ'টোত মই তোমালোকক ইমানকে শিকাইছোঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে এইখিনি ইয়াৰ যিকেইটা তোমালোকে কৰিব পাৰিবা এইখিনি এইটো মেথডত কৰিবা তোমালোকে নিশ্চয় তোমালোক উপকৃত হ'বা আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ